পেশেন্ট লাগে ইয়েছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকে ভালে আছে। কালি মই ভিডিঅ' এটা বনাইছিলোঁ মোৰ নতুন কোচ বুলি, তো সেইটো অকণমান ভাল ৰেছপন্স এটা পাইছোঁ আৰু এজনে কমেণ্ট কৰি দিছে, য়াজমিনা কিবা নামৰ এজনী, গতিকে অলপমান ছাপোৰ্ট পোৱাৰ কাৰণে আৰু অকণমান মটিভেটো হ'লোঁ বনাবৰ কাৰণে। চ' আজি আছে মোৰ পুল ডে'ত মই আজি অলপ বেলেগ এক্সাৰচাইজ কৰিম, মানে মোক কৰাব। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু এনেদৰে মোক ছাপোৰ্ট কৰি থাকিব। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আহক এতিয়া আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' প্ৰথম এক্সাৰচাইজ কৰিছোঁ আজি বেণ্ডৰ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ বেণ্ড অভাৰ ৰ'ৰ পৰা। বেণ্ড অভাৰ ৰ'ৱে অভাৰঅল বেক টু এবাৰ মুভমেণ্ট তেতিয়াহ'লে আমাৰ অভাৰঅল মাছলৰ এক্টিভেশ্যনটো বেটাৰ এংগেজ হ'ব। চ' আমি অলপ লাইট ৱেইটৰ পৰা ষ্টাৰ্ট কৰিম। প্ৰথমতে ফৰ্ম এণ্ড টেকনিকটো বেটাৰ কৰি লওঁ। আমি অকণমান হেভিলৈ যাম। জিন্টু একো নকয় নেকি? মই কৈ থৈছোঁ। We'll go for 8 to 10 repetitions. One more rep. কমান কৌশিক, কমান যাব। ইজি। This is a warm-up set. কৌশিক ৰাজৰ। এতিয়া বৰ্তমান মই বেল্টডাল লগাই লৈছোঁ চ' ডেট মোৰ লোৱাৰ বেকটো অলপ ছাপোৰ্ট পায়, কোৰটো ষ্টেবল হৈ থাকে। আৰু ছেকেণ্ড কথাটো হ'ল কি, আই এম গোইং টু এটেম্প্ট 100 কিলোজ। চ' এইটো কাৰণে যিহেতু এটা কাইণ্ড অফ এ হেভি ৱেইট হ'ব মোৰ কেপাচিটিৰ একৰ্ডিংলি, চ' সেইটো কাৰণে মই যিমানখিনি ছাপোৰ্ট দৰকাৰ হৈছে মই সেইখিনি লৈছোঁ আৰু ট্ৰাই কৰিম যিমান জাৰ্ক নোহোৱাকৈ মই ছেটটো পাৰফৰ্ম কৰিব পাৰোঁ। আপোনালোকে চাই থাকক কি হিচাপত কেনেকৈ আমি এটা হেভি ছেট মাৰিব লাগে বেণ্ড অভাৰত। এতিয়া আমি মাৰিবলৈ গৈ আছোঁ ইউনিলেটাৰেল লেট পুল ডাউন মেচিনত। এইটো ইলিয়াক লেট পুল ডাউন বুলিও কোৱা যায়। এইটো আমি স্পেচিফিকলি লেট বাইচ এক্সাৰচাইজ হয়। তো লেটছত লোৱাৰ লেটছত ফ'কাছ কৰি পিনি ষ্ট্ৰেচিং মুভমেণ্টত বেছি গুৰুত্ব দি পিনি আমি এক্সাৰচাইজটো পাৰফৰ্ম কৰিবলৈ চাম। 3টা ছেট 10টা ৰেপিটেশ্যন। শ্লাইটলি এইডোখৰত ফ'কাছ কৰি পিনি ষ্ট্ৰেচ কৰা, স্কুইজ কৰা, দেন গো ফৰ এ গুড ষ্ট্ৰেচ। Yes. ঠিক আছে, বাই। Coach. Sorry. What? Sorry to interrupt you. और तीनटा লাগিব। 8. One more rep. That's it. Good job. মজা। একো নাই। অলপ স্লাইটলি চুপিনেশ্যন কৰিলোঁ হাত ৰিষ্টটো। য়েছ, গুড জব। আৰু 4টা ৰেপিটেশ্যন লাগে। য়েছ, 8. Just give me 2 more. This is the first hard set. Yes, 1 more rep. That's it. It actually heavy one, eh? Eto first hard set. So how's the experience? কি বিষাইছে তোমাৰ?
লেগ মাছল গুড একদম তলৰ লেগ একদম লোৱাৰ বেকলৈকে ষ্ট্ৰেচ হৈ গৈছে গুড জব প্লে চ' এতিয়া আমি যিটো এক্সাৰচাইজ কৰিবলৈ গৈ আছোঁ সেই এক্সাৰচাইজটোৰ ভেৰিয়েশ্যনটো এজন বিখ্যাত কোচ কাম বডি বিল্ডাৰ জন মেডোছে উলিয়াইছিলে মে চ' ৰেষ্ট ইন পিচ আৰু তেখেতৰ ভেৰিয়েশ্যনটোৰ নাম হৈছে মেডোছ ল' এই এক্সাৰচাইজটোৱে ৰম্বইড আৰু প্ৰেছ মেজৰ মাইনাৰত বহুত ধুনীয়া এটা এফেক্ট আনে চ' সেই এক্সাৰচাইজটো আজি এতিয়া যি টক কৰাবলৈ গৈ আছোঁ চাব আপোনালোকে কেনেকৈ এক্সাৰচাইজটো হয় মেডোছ ল'টো মাৰিবৰ কাৰণে আমাক এটা টি-বাৰ এটাচমেণ্ট লাগিব টি-বাৰ এটাচমেণ্ট হোৱাৰ পাছত মই মোৰ লেগছৰ প্লেচমেণ্টটো অলপ লাইটলি ৱাইডাৰ কৰিলোঁ ইয়াৰ ভেৰিয়েশ্যনটো যিটো আমি ৰম্বইডৰ কাৰণে কৰিছোঁ সেইটো কাৰণে আমি যিডাল বাৰ আছে তাক আমি ইয়ালৈকে এটা দিম চ' chest should up my side chest up jar kine lage just normal boy there's the line perfect you can eat 10 repetitions lean repetitions good Big chest up. Jerk na lage. Good. হালত বেয়া হৈ গৈছে বছিকে হালত বেয়া হৈ গৈছে চ' এতিয়া আমি যিটো এক্সাৰচাইজ কৰিব গৈ আছোঁ সেই এক্সাৰচাইজটো হৈছে ডাম্বল পুল অভাৰ এটা বহুত পুৰণা এক্সাৰচাইজ হয় আৰু সেই এক্সাৰচাইজটোত আমি নৰ্মেলি আমাৰ যিটো লেটছ আৰু চেৰাটাছ এইকেইটা মাছল ষ্ট্ৰেচিং পজিশ্যনত আমি লৈ গৈ তাক আমি এক্টিভেট কৰিব লাগে আৰু দিছ ইজ দ্য লাষ্ট এক্সাৰচাইজ উই আৰ গোয়িং টু ডু ফৰ বেক চ' এই এক্সাৰচাইজটোৰ এটা ভেৰিয়েশ্যন আছে নৰ্মেলি মানুহে চেষ্টৰ কাৰণেও পুল অভাৰ ডাম্বল পুল অভাৰ মাৰে কিন্তু বেকৰ ভেৰিয়েশ্যনটো অলপমান স্লাইটলি ডিফাৰেণ্ট চ' আহক আমি দেখুৱাওঁ কেনেকৈ এক্সাৰচাইজটো পাৰফৰ্ম কৰিব লাগে বহুত মানুহে ক্ৰছ বডি পুল অভাৰ মাৰে মানে পেন্টছখনত ক্ৰছকৈ পুল অভাৰ কিন্তু মই প্ৰিফাৰ কৰিম যে ভেৰিয়েশ্যন বেছি বেটাৰ এংগেজমেণ্ট কৰিব পাৰি চ' আমি নৰ্মেলি এইটো ল'লোঁ ক'লোঁ দেন আমি তাক মেক্সিমাম ষ্ট্ৰেচ পজিশ্যন দেন আমি তাক ফ'ৰহেডলৈকে আনিম and again the same ইয়াৰ আমি 3টা সেট কৰিম 10টাৰ পৰা 12টা ৰিপিটেশ্যন এটা ৱাৰ্ম আপ সেট আৰু 2টা মেইন সেট আমি কৰিম যি তুমি কিমানটো ৱেইট লৈ পিনি পাৰফৰ্ম কৰিব বিচাৰিছা মই 15টো লৈ লৈছোঁ ঠিক আছে সম্পূৰ্ণ চাই দিলা মাৰা তললৈ নিয়া ষ্ট্ৰেচ পজিশ্যনত মেক্সিমাম ষ্ট্ৰেচ লোৱা দেন গৈ আহা ফ'ৰহেডলৈকে বাছ দেন গো ডাউন বেছি আগলৈ নাযাবা গুড ষ্ট্ৰেচ দ্য মাছল কাম 3 গুড বেছি আগলৈ গৈছা বেছি আগলৈ গৈছে ন বাছ ফিল হৈছে মজা আমি এক্সাৰচাইজটোত বহুত বেছি হেভি ৱেইট লৈ পিনি মাৰিবলৈ চেষ্টা কৰিব নালাগে এইটো এটা প্ৰপাৰ আইচলেশ্যন এক্সাৰচাইজ
চ' সেইটো কাৰণে ট্ৰাই কৰিব লাগে যে আমি প্ৰপাৰ কণ্ট্ৰল মুভমেণ্টত আমি এক্সাৰচাইজটো পাৰফৰ্ম কৰিব লাগে। তো কেনেকুৱা লাগিলে তোমাৰ? একদম মজা। আমাৰ এই চেৰিটাছ মাছলটো ফুল স্কুইজ হৈছে। মোৰ এই মাছলটোত একচুৱেলি মই পেলাবও নাজানো একচুৱেলি এক্সাৰচাইজটো। চ' একচুৱেলি পুৰণা যিটো অল্ড ইজ গ'ল্ড বুলি এনেই নকয়, এইটো মাৰি বহুত ভাল লাগিলে। মই একচুৱেলি মেচিনত কৰোঁ, আজি ডাম্বেলত কৰি বহুত ভাল লাগিলে। ছেকেণ্ড লাষ্ট এক্সাৰচাইজটো আমি ৰিয়াৰ ডেল্টৰ কাৰণে ৰাখিছোঁ, ৰিয়াৰ ডেল্ট ৰিভাৰ্ছ বেক ডেক ফ্লাই। চ' তাত আমি 15 to 18 ৰিপিটেশ্যন মাৰিম আৰু আপোনালোকক দেখাম যে কেনেকৈ মাৰিব লাগে। বহুত হেভি ৱেইটৰ কেতিয়াও প্ৰয়োজন নাথাকে, বহুত সুন্দৰ। এটা কণ্ট্ৰল মুভমেণ্ট, গুড, য়েছ। এতিয়া আমি আমাৰ পুল ছেশ্যনটো শেষ কৰিম এটা বাইচেপ এক্সাৰচাইজে, যিটোত আমি মেক্সিমাম ষ্ট্ৰেচ ল'ব পাৰোঁ, ফ্ৰী মোশ্যন কাৰ্ড। চ' তাত আমি 13টাৰ পৰা 15টা ৰিপিটেশ্যন আমি কৰি 3টা ছেট কৰি আমি আজি এক্সাৰচাইজটো শেষ কৰিম। Slow it down. Good, good, good. All the way. Yes. চ' আজি পুল ডে ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় এটা ছাবস্ক্ৰাইব কৰি, লাইক কৰি, শ্বেয়াৰ কৰি দিব লগৰখিনিৰ মাজত। চ' আজিলৈ বাই বাই।